বৰ দুখ লগা এটা কথা যে আজি ভিক্টৰ দাসক পুলিচ কাষ্টডিত লৈ তেখেতক এনেকুৱাকৈ মাৰ ধৰ কৰিছে, মুঠতে সহ্যৰ সীমা পাৰ হৈ গৈছে। তেখেতক মাৰ ধৰ কৰিছে, তেওঁ উঠিব বহিব নোৱাৰা হৈছে, এনেকুৱা অৱস্থা কৰিছে, তেওঁক মেডিকেলত লৈ গৈছে। গতিকে মই এটা কথাই ক'ব বিচাৰিছোঁ, আমাৰ ভাৰতীয় আইনত কোনটো অনুচ্ছেদত লিখা আছে যে পুলিচ কাষ্টডিত লৈ মানুহ এজনক এনেকুৱাকৈ মাৰপিট কৰিব? কোনটো অনুচ্ছেদত আছে? আৰু আপোনালোকে কি সংবাদ দিব বিচাৰিছে ভাৰতীয় সমাজখনক, ভাৰতৰ জনসাধাৰণক? আৰু ভিক্টৰ দাসতো কোনো মানুহক কি হত্যাটো কৰা নাই? তেওঁ হত্যা কৰিছে নেকি কোনোবাক? তেওঁ মাৰ্ডাৰ কৰিছে নেকি? নাই, এনেকুৱা কাম কৰা নাই যাৰ বাবে তেওঁক গুলি মাৰি পেলাব লাগে। এনেকুৱা কোনো কাম কৰা নাই তেখেতে। আৰু এটা কথা কওঁ, আমাৰ জুবিন গাৰ্গক যিসকলে মাৰিছে হত্যাকাৰী, সেই সকলক কিন্তু VIP ট্ৰিটমেণ্ট দি আছে। আজি ভিক্টৰ দাসে সত্যৰ হকে মাত মাতে, সত্যৰ হকে মাত মাতে, জুবিন গাৰ্গৰ ন্যায়ৰ হকে মাত মাতে। তেওঁ আমাৰ সমাজখনক একত্ৰিত কৰি ৰাখিব বিচাৰিছে। আমাৰ জুবিন গাৰ্গৰ যিসমূহ কথা তেওঁ পালন কৰি আমাৰ সমাজখনক একত্ৰিত কৰিব বিচাৰিছে। এইখিনিয়ে তেওঁৰ কাল হ'ল নেকি? গতিকে এটা কথা কওঁ, আপোনালোকে চৰকাৰ হয়, চৰকাৰৰ নিচিনা থাকিব, আমাৰ সমাজখন বৰবাদ নকৰিব। আপোনালোকে কি মেছেজ দিব বিচাৰিছে আমাৰ ভাৰতীয় সমাজখনক? যে আপোনালোকে সংবিধানখন উলংঘা কৰি আপোনালোকে যে যিসকলে সত্যৰ হকে মাত মাতিব, আপোনালোকক এনেকুৱা শাস্তি দিয়া হ'ব, এইখিনিয়ে ক'ব বিচাৰিছে নেকি? আপোনালোকে কি গুণ্ডা নেকি? পুলিচ মানেই নেকি গুণ্ডা? চৰকাৰৰ গাদীত বহিছে, তাৰ বাবে গুণ্ডাগিৰি কৰিব পাৰিছে। এটা কথা মনত ৰাখিব, জনসাধাৰণে চৰকাৰ সলাবও পাৰে, দেশ বদলাবও পাৰে। গতিকে জনসাধাৰণৰ ওপৰত সমস্ত ক্ষমতা আছে। গতিকে আপোনালোকে ইমান নিজকে ৰজা বুলি নাভাবিব।